বিচাৰি আছিলো অ বেবি তুমি আছে আও এয়া কি তোমাৰ হাতত চকলেট লৈ আছা যে আজি তোমাৰ জন্মদিন হয় নেকি অ ৰিমঝিম আজি মোৰ জন্মদিন হয় সেইকাৰণে মই সবৰ কাৰণে চকলেট লৈ আহিছিলো আৰু তোমালোকক দিবৰ কাৰণে বিচাৰি আছিলো তোমালোকৰ ক্লাছত নেদেখিলো আকৌ এয়া লোৱা গোলাপী লোৱা চকলেট আৰু আজি তোমালোক দুইজনী আমাৰ ঘৰলৈ যাব লাগিব আজি পাপাই মোক জন্মদিন বুলি ডাঙৰ পুতলা এটা আনি দিছে সেইটো তোমালোকক দেখুৱাম দেই ঘৰলৈ গ'লে থেংক ইউ বেবি হেপী বাৰ্থডে আমি যাম ন তোমালোকৰ ঘৰলৈ বেবি চকলেট দিয়াৰ কাৰণে থেংক ইউ আৰু হেপী বাৰ্থডে টু ইউ আমি তোমালোকৰ ঘৰলৈ যাম বাৰু গোলাপী আমি দুইজনী একেলগে বেবিহঁতৰ ঘৰলৈ যাম হা তুমি যেতিয়া ওলাই আহিবা মোৰ পাপা মোবাইলত তুমি এটা ফোন কৰি দিবা তেতিয়া ময়ো ওলাই যাম দুইজনী একেলগে গুচি যাম এতিয়া যাওঁ ব'লা মাহঁতে গেটৰ ওচৰত ৰৈ আছে চাগে আমি সোনকালে ঘৰলৈ যাওঁ মাহঁতকো ক'ব লাগিব নহয় বেবি আজি সিহঁতৰ ঘৰলৈ মাতিছে বুলি ব'লা গোলাপী ৰিমঝিম এইটো চোৱা পাপাই মোক এইটো পুতলা আজি আনি দিছে মোৰ বাৰ্থডে গিফ্ট দেখিছা ন ইমান ডাঙৰ পুতলা তোমালোকে ভাল লাগিছে নাই বা বেবি তোমাৰ পাপাই তোমাক ইমান ডাঙৰ পুতলা আনি দিছে ইমান ধুনীয়া লাগিছে পুতলাটো ময়ো পাপা এনেকুৱাই ডাঙৰ পুতলা এটা কিনি দিব ক'ব লাগিব অ বেবি তোমাৰ পুতলাটো সঁচাকে বহুত ধুনীয়া আছে বহুত ভাল লাগিছে ময়ো আজি পাপাক এনেকুৱা এটা পুতলা কিনি দিবলৈ ক'ম মোকো এনেকুৱা পুতলা লাগিব অ গোলাপী আৰু ৰিমঝিম তোমালোকেও এনেকুৱা পুতলা কিনি ল'বা মোৰ ওচৰত এনেকুৱা পুতলা আৰু ঢেৰ আছে মোক পাপাই ঢেৰ পুতলা আনি দিয়ে বা বেবি তোমাৰ